Hello guys, good morning. মোৰ মাথা বৰটো মোনা আছে চেৰা মোনা। গুড মৰ্ণিং। আমাৰ ইয়াতে বৰষুণ দি আছে, খাইছো এয়া চা খিৰিকী পৰা দেখাই দিছো। এইটো ৰাতিপুৱা বৰষুণ দি আছে না। আৰু সিফালে খিৰিকীৰ চাইডতে পাণ সৰু সৰু পাণৰ লতি নামি আহিছে। আৰু এতিয়া মই নাস্তা কৰি আছো। আজি চানডে, আমাদের নাস্তাটো হ'ল এয়া রুটি, ছোলে, এপালে দই। ছোলে রুটি দই। যে লাইনে গুচি গ'ল লগে লগে আপোনাৰ। মজা। হয় মজা আছে। এফালে দই আছে। গুড মৰ্ণিং। দোস্ত মই এতিয়া ঘৰৰে বাৰীৰে লাই শাক ছিঙি আনিছোঁ আৰু বিলাহী, লোকেল বিলাহী, সৰু সৰু বিলাহী ছিঙি আনিছোঁ দেখা চাব। এইটো আমাৰ হয়তো সীতা দেখাইছিলোঁ ভিডিঅ' বনাইকে ঘৰৰে লোকেল লাই। কিবা পোকে খালে সৰু সৰুকৈ ফুটা ফুটা গৈছে, এই পাততে এনেকৈ ফুটা ফুটা হৈছে, কিবা পোকে খালে। আৰু বিলাহীটো দেখাইছোঁ, এইটো এই সৰু সৰুকেইটা লোকেল বিলাহী। আৰু গাছ চাবলৈ কচোন আপোনালোকৰ এইফালে এতিয়া বিশ্বাস হয় না ঘৰতে? আমাৰ ৰুমটোত এইটো ৰুমত পৰা সৰু সৰুকৈ বহুত বিশ্বাস কমা হৈছে। হয়, এইটো ঘৰৰ এইফালৰ পৰা ওপৰেদি বহুত বিশ্বাস অহা হৈছে। সৰু সৰু বিশ্বাস মই দেখাই আছোঁ, ইয়াত বেৰাত লাগি আছে এইটো না। এইফালেও আছে কলা, এইফালেদি বহুত বিশ্বাস অহা হৈছে। এতিয়া আজি বৰষুণ বতৰৰ কাৰণে মানে ৰ'দ দিলে পূৰা ঘৰ ভিতৰত বিশ্বাস সোমাই যায়। আপোনালোকে অলপ বিশ্বাস সোমাই না এনেকৈ চাচোন। এইযোৰ পূৰা ইয়াত শাক চব্জি বনাই ইয়াতে বিশ্বাস মানুহ ওচৰতে চিধা এনেকৈ হ'লে কেনেকৈ হ'ব? আমাৰ ভাত চব্জিতে সোমাই যাবচোন এনেকৈ। কমেণ্ট কৰক আপোনালোকৰ সেইফালে বিশ্বাস সোমাই ঘৰতে। তাতে যে সুচাইডিত যে 500 টাকা কেছে তেমন ডাইরেক্ট একটা নামে লয় পয়সাটা দিতে পারে 4টা বা 3টা ও এনেকে আরে দাউরা টাকা ঠিক আছে ওরা তো কাজ করে হ'ব। দোস্ত আজি দেওবাৰ আছিলে, বজাৰ যাই আহিলোঁ, সপ্তাহ বজাৰ। চব্জি লৈ আহিলোঁ বজাৰ থেকে। বজাৰত ভিডিঅ' বনাই নহ'ল, বহুত মানুহ ভিৰ, বোকা বহুত বৰষুণ দিয়া কাৰণে গেল দিয়া। চাওক বজাৰ পৰা কি আনিছে। বজাৰ পৰা আহি ইয়াতে বহি গ'ল, ভাগৰ লাগিছে বোলে। তো বলক আপোনালোকে দেখাইছে বজাৰ পৰা কি আনিছে চব্জিটো।
ইফালে গুড় লৈ আছোঁ, ইফালে ভুজিয়া বুন্দিয়া আছে, আৰু ইফালে আছে ব্ৰেড, বাটাৰ চাহপাত এইটা আছে। বহুত ভাৰী বজাৰৰ পৰা আনিছোঁ। এইটো মোনাত চাহ কি আছে দেখাই আছোঁ। এইটো আছে লেচৰা, লেচৰা আছে, এফালে আছে আলু, তাৰপাছত ৰঙালাও একফালে আনিছোঁ আৰু পটল, ৰঙালাও একফালে আৰু পটল। তাৰপাছত আছে এইফালে হ'ল পিঁয়াজ, আৰু ইয়াত আছে মিঠাতেল, ইয়াত আছে মিঠাতেল আছে, চাবোন আছে, চাৰ্ফ এক্সেল আছে, নাইডো চাবোন আৰু দালি। বাছ এইখিনিয়ে আৰু তো এইখিনি বজাৰ কৰিব গৈছোঁ। এইখিনিতে বহুত ভিৰ, আৰু এইখিনিতে কিমান গ'ল পইচাটো নাজানো, কিন্তু চব্জি বহুত দাম আজি, চব্জি বহুত দাম। পটল কিলো 80 টকা, লেচেৰাও সেনেকৈ 80 টকা কেজি, বিনো 80 টকা, মানে যি লৈ 80 টকা মানে কেজি, 80-70 টকা আৰু মানে বহুত দাম বজাৰৰ পৰা। আপোনালোকৰ এইফালে চব্জিৰ দাম কেনেকৈ কমেণ্টত জনাবচোন। আমাৰ ইয়াতে বহুত দাম চব্জিৰ দাম আৰু। তো ইয়াত দুপৰীয়া ভাত খাব লৈছোঁ আৰু এইফালে বহি আছে, এইফালে বাবুক টেবুলৰ পৰা উঠিছে, আমি ইয়াতে বহি খাই আছোঁ আৰু দুপৰীয়া ভাত খাই লওঁ আৰু দুপৰীয়া ভাত খাই লওঁ আৰু তো হেল্ল' দোস্ত, গুড ইভিনিং। মই এতিয়া ডিউটি যাই আছোঁ। কোম্পানীৰ পৰা ফোন আহিলে, এবাৰ ডিউটি যাব মাতিলে। এতিয়া মই আছোঁ সেই ইয়াত ৰাস্তাতে, ৰাস্তা সেইকি আৰু ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু। তো ডিউটি আছে 4টাৰ পৰা, এতিয়া 4টা বাজিলে, মোটামুটি বাজিলে আৰু যাব লাগিব আৰু। আমাৰ ডিউটি কোনো টাইম দিব নাই আৰু, মানে যেতিয়া ডিউটি টাইম তেতিয়া যাব লাগিব আৰু। ডিউটি চলিব আছে, দিনত ৰাতিপুৱাৰ পৰা চলিব আছিলে, কিন্তু লাইন নাই আমাৰ ইয়াতে, লাইন নোহোৱা গৈছে কোম্পানীত, সেইকাৰণে ডিউটি দেৰি হ'ল আৰু, চলা দেৰি গৈছে। তো বলক এতিয়া ডিউটি যাওঁ। এই ৰাস্তাৰ পৰা ডিউটি বনাই এইবিলাক কোনে আছোঁ আৰু আপোনালোকক। বলক কোম্পানী যায় আছে। দোস্ত মই এইফালে কাম কৰা জেগাতে তো কামত লাগি গ'লোঁ আৰু তেপাতে। আৰু এইফালে জুই জ্বলি আছে, ডাঙৰকৈ জুই দেখা হৈছে, তাতে পুৰণা লোহাবিলাক যায় আনিকে গলাই আছে আৰু। এইটো চাওক, এইটো পুৰা লোহাবিলাক জ্বলাই আছে, ইমান ডাঙৰ জুই ওলাইছে চাওক। এইকেইটা পুৰণা লোহাকেইটা জমা কৰি আছে ইয়াতে। আৰু মোৰ ডিউটি ছুটি হ'ল, ডিউটি ছুটি হৈ গৈ থাকোঁতে এনেকৈ আৰু দেখাই দিছোঁ, মই এইফালে ৰড ওলাই, ৰডকেইটা বান্ধি আছে, ৰড বাচি আছে, বান্ধি আছে আৰু। এইখিনিয়ে আৰু আজিৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাপোৰ্ট কৰি দিব গাইজ। বাই বাই।